মই লুইত ভূঞাই আপোনালোকক মোৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি আমি বিজ্ঞানৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি কেইটামান মৌলৰ নাম, ৰাসায়নিক চিহ্ন, পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথম মৌলটো হৈছে হাইড্ৰজেন। হাইড্ৰজেনৰ ৰাসায়নিক চিহ্ন হৈছে H, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 1 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 1। মনত ৰাখিব বন্ধুসকল, হাইড্ৰজেনৰ ৰাসায়নিক চিহ্ন হৈছে H। আজি 2 নম্বৰত আছে হিলিয়াম। হিলিয়ামৰ ৰাসায়নিক চিহ্ন হৈছে Ag, চিম্বল হৈছে Ag আৰু এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 2 আৰু এটমিক মাছ হৈছে পাৰমাণৱিক ভৰ হৈছে 4। মনত ৰাখিব বন্ধুসকল, হিলিয়ামৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে Ag। আজি 3 নম্বৰত আছে লিথিয়াম। লিথিয়ামৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে Li, পাৰমাণৱিক সংখ্যা অৰ্থাৎ এটমিক নাম্বাৰ হৈছে 3 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 7। মনত ৰাখিব বন্ধুসকল, লিথিয়ামৰ চিম্বল হৈছে অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে Li। আজি 4 নম্বৰত আছে বেৰিলিয়াম। বেৰিলিয়ামৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে Be, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 4 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 9। মনত ৰাখিব বন্ধুসকল, বেৰিলিয়ামৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে Be। আজিৰ 5 নম্বৰত আছে বৰণ। বৰণৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে Be, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 5 আৰু এটমিক মাছ পাৰমাণৱিক ভৰ হৈছে 10.81। মনত ৰাখিব বন্ধুসকল, বৰণৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে Be। আজি 6 নম্বৰত আছে কাৰ্বন। কাৰ্বনৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে C, এটমিক নাম্বাৰ হৈছে পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 12। মনত ৰাখিব বন্ধুসকল, কাৰ্বনৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে C। 7 নম্বৰত আছে নাইট্ৰজেন। নাইট্ৰজেনৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে N, এটমিক নাম্বাৰ হৈছে অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 7 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 14। মনত ৰাখিব বন্ধুসকল, নাইট্ৰজেনৰ চিম্বল হৈছে ৰাসায়নিক চিহ্ন হৈছে N। মনত ৰাখিব। 8 নম্বৰত আছে অক্সিজেন। অক্সিজেনৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে O, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 8 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 16। মনত ৰাখিব বন্ধুসকল, অক্সিজেনৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে O। 9 নম্বৰত আছে ফ্ল'ৰিন। ফ্ল'ৰিনৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে F, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 9, এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 19। মনত ৰাখিব বন্ধুসকল, ফ্ল'ৰিনৰ ৰাসায়নিক চিহ্ন হৈছে F। মনত ৰাখিব। 10 নম্বৰত আছে নিয়ন। নিয়নৰ চিম্বল অৰ্থাৎ ৰাসায়নিক চিহ্ন হৈছে Ne, এটমিক নাম্বাৰ অৰ্থাৎ পাৰমাণৱিক সংখ্যা হৈছে 10 আৰু এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰ হৈছে 20।
মনত ৰাখিব বন্ধুসকল নিয়নৰ ৰাসায়নিক চিহ্ন অৰ্থাৎ চিম্বল হৈছে Ne আজি 11 নম্বৰত আমি এটা মৌলৰ নাম আপোনালোকক কৈছোঁ সেই মৌলটোৰ ৰাসায়নিক চিহ্ন কি হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন মৌলটোৰ নাম হৈছে জাৰ্মেনিয়ামৰ ৰাসায়নিক চিহ্ন কি আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আজিলৈ ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰাকৈ নাথাকিব ধন্যবাদ